আজি খাম গাছ টেঙা আৰু মাছ। ভাৰত চিলিণ্ডাৰ আমাৰতো হৈছে ইণ্ডিয়ান, নিমিলে তাৰপৰা নিদিওঁ বুলি ক'লে এনেকৈ। কি খবৰ আপোনালোকৰ? আৰু আমাৰ খবৰ এইকেইদিন বেয়া চলি আছে ক'ব লাগিব। ঘৰত চিলিণ্ডাৰ নাই, ভাত পানী বনোৱাত বহুত কষ্ট হৈছে আৰু পথাৰ দিন, তাতে বৰষুণ দিন, খৰিবিলাকো বৰ বেছি ভালকৈ নজ্বলে খৰি। এইকেইদিনত অলপ খৰি চৰি গোটোৱাটো অলপ দিগদাৰ হৈছে। পথাৰলৈ গৈ আছোঁ, ভিডিঅ'টো কৰাই নাই, গম পাইছে আপোনালোকে। আৰু আজি আমাৰ কঠীয়া তুলি আছে, কাইলৈ কঠীয়া নিম আৰু 2-3 দিনৰ ভিতৰতে আমাৰ ৰোৱা ৰুম আৰু। এতিয়া অলপ কঠীয়াখিনি অলপমান দেখুৱাওঁগৈ আপোনালোকক, ৰঞ্জিতাই যিহেতু তুলি আছে। এইফালে আমাৰ কালি এইখিনি তুলিলে, আধা আধি চেচেই হ'ল। ৰহুৱা বঞ্জিতাই তুলি আছে কঠীয়া। সেইফালে ৰিয়ান বেটা আহি খেলি আছে। হা, পেণ্টটো কি হ'ল? তিতিলে নহ'ল নহয় বঞ্জি, মই গম পাইছোঁ নহয় বুলি। সেইটো হেৰি ভাৰত